এনেকৈ উঠ 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 ভাল লাগিব দে हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल जेविस ब्लॉग आशा करूँ आपलोक सकलो भाले आछे मयो भाले आछो गाइज आज माने आमार घर जे कुकुर पोवाली केटामान आछिले कि हल माने कुकुर पोवाली केटा माने 3 दिन मान नाছিলে घर तार पिছত আজি जुवाकाली माने कि हल जुवाकाली মই এনেকে একন্তে হেৰি কৰি থাকোতে কুকুৰ পোৱালি কেটা আহিলে আহাৰ পিছত মানে কি খেলি আছিলে গুটে কেটা চাৰিটা আছিলে চাৰিটা খেলি আছিলে তিনটা তার পিছত একন্তে খজা এটা আছে খজাটো এনেকে বনাই দিছিল হেফালৰ খজাটো হিনতে নাথাকে কাৰণে ইয়াতে থাকে আৰু ইয়াতে হেৰি কৰি দিলো ইয়াতে মানে হিনতে আছিলে ইয়াত থকাৰ পিছত এটা মানে এটা পোৱালি মানে কি এনে ঘুৰি ফুৰিছিল আৰু এফালে চুটালতে এনে ঘুৰি ফুৰিছিল তাৰ পিছত মানে কি হল কোলা কুকুৰ এজনী আহিলে মাইকী কুকুৰে হয় কোলা কুকুৰ এজনী আহিলে কুকুৰজনী মানে সেই সৰু পোৱালি একেবাৰে যোনটো সৰু আছিল এটো কুকুৰ পোৱালটো কি মানে গম নাপায় নিজৰ মাক বুলি গাখীৰ খাব গুছি গল তো গাখীৰ খাব গুছি যাওঁতে কি হল তাক কামুৰি দিলে মানে কুকুৰজনীয়ে কামুৰি দিলে এয়া পেটত কামুৰি দিলে এতিয়া পেটটো ফুলি গৈছে আৰু তাৰ পিছৰ ভৰিকিটা একো কাম নকৰা হৈ গৈছে মানে এতিয়া এনজিও মানুহক ফোন কৰিছো এনজিও মানুহ ফোন লাগা নাই ফোন লাগিব আৰু তাক মলম চলম কিবা হেৰি কৰি দিছো এফালে জুই ধৰি দিছো ঠাণ্ডা পাই আছে পোৱালটোৱে একদম মানে মনছন মাৰি আছে কি একদম কিবা কিবি কৰি আছে মানে যে বেয়াও লাগিছে এটা কি কৰো কি নকৰো ভাবি পোৱা নাই তো এনজিও মানুহক ফোন কৰিম এতিয়া ফোন কৰাৰ পিছত হিতে যদি লৈ যাব পাৰিব কাৰণ কি ট্ৰিটমেন্টটো মানে কি মই ঘৰত নাথাকো দোকানত থাকো অকন অসুবিধা হৈ যায় ঘৰত কোন নাই মা অকলে থাকে তাৰ পিছত মানে কি এনজিও মানুহক যদি দি দিও তেওঁলোকে যদি ধুনিয়াকে হেৰি কৰে কৰিবলৈ কম আৰু ফোন কৰিম এতিয়া উপায় নাই বহুত বেয়া লাগিছে পোৱালটোলে মানে একদম মানে একো কৰিব পৰা নাই ভাত খাবলৈ পৰা নাই মানে খুজ কাঢ়িব নোৱাৰে সুচৰি খুজ কাঢ়িব যায় কিবা নিচিনা মানে একদম উপায় নাই ইয়ালে নাহে মানে এনজিওলে ফোন কৰিলো কিন্তু ফোন কৰাৰ পিছত তেওঁলোক মানে নগাঁৱত আছে নগাঁৱত থকাৰ কাৰণে এতিয়া আহিব কোনো অসুবিধা হ'ব তাৰ পিছত কৈছে আৰু যে এনেকে কৰি দিব আমি সব উঠিব নোৱাৰে মানে নিজে পৰি যোৱাৰ পিছত উঠিব উঠাই দিয়কচোন তাক বহুত বেয়া লাগে মানে সিওতো এটা জীৱই ন কি কওঁ যে মাথা চাথা বেয়া হৈ গৈছে পেটটো ফুলি গ'ল গৈ একেবাৰে চাওকচোন পেটটো চাওঁ পেটটো চাওকচোন কেনেকৈ ফুলি গ'ল তাৰ পেটটো ইমান নাছিলতো অকণমান আছিলে ন নিজৰ মানুহ আহিবতো নোৱাৰিবই তাৰপিছত হস্পিটাললৈ ভণ্টি এজনীয়ে লৈ যাব এতিয়া আহিব তো তালৈ লৈ যাব তাতে গৈ পেলাই কি ট্ৰিটমেণ্ট কৰে সেইটো কৰি আনিব মই এতিয়া যাবও নোৱাৰিম দোকানখনৰ কাৰণে বহুত অসুবিধা তাৰপিছত এতিয়া তাই লৈ যাব লৈ গৈ পেলাই কি ট্ৰিটমেণ্ট কৰে কৰি পেলাই আনিব ট্ৰিটমেণ্টটো কৰি আনিব এনজিঅ' মানুহখিনিয়ে ফোন কৰোঁতে কৈছে যে তেনেকৈ মানে আপোনাৰ যদি ভৰি ভাঙিছে তেতিয়াহ'লে ইমান টেনশ্যন ল'ব নালাগে কিন্তু পেটত যে কামুৰিছে সেইটোহে অকণ বেছি হেৰি হৈ গ'ল এতিয়া তাকে ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ মানে একো ভাবি পোৱা নাই বহুত বেয়া লাগে মানুহ হোৱা হয়তো এতিয়া কৈ থাকিল হয় কিন্তু এতিয়া ক'ব নোৱাৰে কাৰণে একো ক'ব পৰা নাই কৰোঁ শুই আছে শুই থাক দেই একো নহয় একো নহয় গাইজ হ'ব যি হ'বলগীয়া আছে ভগৱানৰ ওপৰত কি কৰিব আৰু এতিয়া তাক লৈ যাব লৈ গৈ ট্ৰিটমেণ্টটো দিয়াব
গাইজ এতিয়া ঘৰ আহি পালোঁ। ঘৰ আহি পোৱাৰ পিছত ইহঁতকেইটা খেলি আছে আৰু সি শুই আছে। তাৰমানে কি হস্পিটেল নিয়াৰ কথা আছিলে, হস্পিটেললৈ নিব নোৱাৰিলেও মানে ফোন কৰিছিলে। আমাৰ পেহীৰ ছোৱালীজনীৰ তাত নাম্বাৰ আছিলে। ফোন কৰাৰ পিছত মানে যোনজন পশু চিকিৎসক তেওঁক ফোন কৰিলে। ফোন কৰাৰ পিছত তেওঁ ক'লে যে তেওঁ নাছিলে বোলে, ক'ৰবাত গৈছিলে। তেওঁ 3টা মামি কিমান টাইমত আহিছিলে মানুহজন? সন্ধিয়া টাইমত আহিছিলে, 4টা 4:30 4টা এনেকুৱা মানত আহিছিলে। মই নাছিলোঁ, দোকানত আছিলোঁ। তাৰপিছত ফোন কৰিলে, ফোন কৰাৰ পিছত বেজি চেজি দিলে। বেজি চেজি দিয়াৰ পিছত মানে এতিয়া অলপ ৰিলেক্স হৈছে। ৰাতিপুৱাতো মানে উঠিবই নোৱাৰে, নিজে ভৰিত ষ্টেণ্ড হ'বই নোৱাৰে। কিন্তু মানে মানুহজনে কৈছে যে ভৰিটো ভাঙা নাই। আমি ভাবি আছিলোঁ ভৰি ভাঙিছে কাৰণে এনেকুৱা হৈছে, ভৰি ভাঙা নাই। তাৰ মানে এনেকুৱা পেটত কামুৰিলে ন, পেটত কামুৰিলে নাৰ্ভত কিবা লাগিল। মানুহজনে কৈছে আৰু নাৰ্ভত কিবা লগাৰ কাৰণে, নাৰ্ভত কষ্ট পোৱাৰ কাৰণে ভৰিকেইটা মানে নিজে ষ্টেণ্ড হ'ব পৰা নাই মানে। তো সেইকাৰণে হেৰি কৰিছিলে। আৰু এতিয়া বিষৰ বেজি এনেকৈ এণ্টিবায়'টিক কিবা কিবি মাৰি থৈ গৈছে দাদাজনে। তো তাৰপিছত এতিয়া মানে তাক এনেকুৱা পাচিত দিছোঁ। পাচিতটো আৰু আমাৰতো এনেকুৱা মানে কুকুৰ পোৱালি হেৰি কৰা এনেকুৱা নাছিলে। গঁৰাল এটা বনাইছিলোঁ, কিন্তু গঁৰালটোত মানে সিহঁতে থাকি কমফৰ্ট নাপায়। 4টা হৈ গ'ল। 2টা আছিলে প্ৰথমতে, তাৰপিছত আকৌ 2টা সিহঁতৰ লগৰে মানে, তাৰপিছত বেলেগত আছিলে। তাৰপিছত আমাৰ ইয়াতে আহি গ'ল। এতিয়া তেতিয়াৰ পৰা সেই গঁৰাল বনোৱাৰ পিছদিনাখনৰ পৰাই মানে ইয়াতে আছে। তো গঁৰালটোত থাকিব নোৱাৰে। এতিয়া এই পাচিটোতে মানে 4টা ধুনীয়াকৈ শুই থাকে। 4টা শুই থাকে। এতিয়া বাৰুতে অকণমান ডাঙৰ হৈছে, 4টা শুই আছে। এতিয়া 3টা ইয়াত আছে, 3টাই এই পাচিটোতে হেৰি কৰি দিছোঁ। আৰু সি মানে পাচিটোত শুই থাকিলে মানে কি হয়, উঠি ওলাই যাব নোৱাৰে, পেচাব চেচাব কৰিব। আৰু জেগাত পেচাব নকৰে মানে, বাহিৰত গৈ পেলাই পেচাব কৰে। তো সেইকাৰণে মানে তাক মানে বেলেগে ৰাখিছোঁ, অকণ কভাৰ কৰি পেলাই ইফালে এনেকৈ কভাৰ কৰি ইয়াতে ৰাখিছোঁ। ইয়াতে শুই আছে। এতিয়া অকণমান ভাল হৈছে। তো ভাল হওক আৰু তাকে বিচাৰোঁ। সেইটোৱে আছিল আৰু মানে কি বেয়া লাগে ন, জীৱ জন্তু মানে কি মানুহ হ'লেতো মাত বোল কৰি কৈ দিম যে ইয়াত বিষাই আছে, আমুক হৈছে তামুক হৈছে, সেইখিনি কৈ দিম। কিন্তু জীৱ জন্তুৱেতো সেইখিনি কথা ক'ব নোৱাৰে ন, মোৰ সেইকাৰণে বেছি বেয়া লাগে। তো জীৱ জন্তুক সদায় মৰম কৰিব লাগে মানে কি আৰু, সিহঁতে কিন্তু এতিয়া একো ক'ব নোৱাৰে। তো একো ক'ব নোৱাৰাৰ কাৰণে আমি গম নাপাওঁ। আমি যি ভাবোঁ, আমি মানে যোনটো ৰিয়েলাইজ কৰোঁ যে আমুকটো হৈছে নেকি বা তামুকটো হৈছে নেকি, সেইটো ভাবিয়ে আমি ট্ৰিটমেণ্টটো দিওঁ। তো আৰু এনেকুৱা নহয় যে মই ক'ৰবাত লৈ যাবলৈ মোৰ অকণমান অসুবিধা আৰু ইহঁতক লৈ গ'লেও পইচা পাতিৰ কথা আহি পৰে। তো পইচা পাতিটো বাৰু পিছৰ কথা, পইচা পাতি নাই যদিও ক'ৰবাৰ পৰা মেনেজ কৰি নিলোঁ হয়। কিন্তু দাদাজন আহিলে, আহি পেলাই বেজি চেজি দি গ'ল। তো এতিয়া ভাল হৈ যাব বুলি কৈছে। কেইদিনমান লাগিব, পেটত অকণ কষ্ট পাইছে। তো পোৱালিটোৰ কাৰণে প্ৰে কৰিব যাতে সোনকালে ভাল হৈ যায়, ইমানেই আৰু ভাল হোৱাৰ পিছত ভাল হ'ব, সেইটো বিশ্বাস আছে। ভাল হোৱাৰ পিছত তাক দেখাম ধুনীয়াকৈ। একো নহয়, একো নহয়, একো নহয়। এনেকৈ উঠ উঠ উঠ, উঠ 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 উঠ, ভাল লাগিব দে। শাস্তি খাই ৰাতিপুৱা উঠিলোঁ মানে কি, কুকুৰ পোৱালিটো যে দেখাইছিলোঁ আপোনালোকক, কুকুৰ পোৱালিটো মানে কি তাৰ অৱস্থাটো বহুত বেয়া হৈ আছিলে। ডক্তৰ আহি পেলাই হেৰি কৰিছিলে, ভাল পাইছিলে অলপ। কিন্তু তাৰপিছত আকৌ একো কৰিব নোৱাৰিলোঁ আৰু মানে কি পৰহিও দেখাইছোঁ আপোনালোকক। মানে কি দেখাইছোঁ মানে কি ভিডিঅ'টো মই কৰি থৈছোঁ, কিন্তু এডিট কৰিবলৈ মনেই যোৱা নাই মানে, এডিট কৰিবলৈ মন যোৱা নাই। তাৰপিছত আজি আকৌ ৰাতিপুৱা উঠিলোঁ, যোৱাকালি আহিলোঁ। যোৱাকালি আহি মানে
পোৱালিটো হেৰি কৰিলোঁ, পৰহিটো খাইছিলে বিস্কুট চিস্কুট খাইছিলে বাৰু, ভালকৈ খাইছিলে, 2-3খন বিস্কুট খাইছিলে। কিন্তু যোৱাকালি ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই। এতিয়া মানে গোটেই ৰাতিটো একো নাখালে, পানী অকণো নাখালে, গাখীৰ দিছোঁ গাখীৰো নাই খোৱা, ভাত দিছোঁ ভাতো নাই খোৱা, একোৱেই নাই খোৱা। তাৰপিছত ৰাতি ঘৰৰ ভিতৰতে থ'লোঁ তাক। তাৰপিছত ৰাতিপুৱা উঠি মানে ৰাতিটো মানেতো কি আৰু সি কেংকেঙাই আছে একে। তাৰপিছত উঠিছোঁ চাই আছোঁ, একো মানে তাৰ হেৰি নাই মানে, খালি কেংকেঙাই আছে, বেলেগ একো নাই। তাৰপিছত এতিয়া ৰাতিপুৱা উঠিলোঁ, ৰাতিপুৱা উঠাৰ পিছত চালোঁ মানে সি নাই, সি মৰি আছে। আৰু গোটেই পেটটো যে ফুলি আছিলে বুলি কৈছোঁ, গোটেই পানী একে জমা হৈ আছে। তাৰপিছত সেই আৰু সি নাই, এতিয়া সি ঢুকাই থাকিলে। আৰু কুকুৰ পোৱালিবিলাক মৰম কৰিব নালাগে যেনহে লাগিছে দেখোন, মোক কিবা লাগিছে মানে কি বেছি মৰম কৰিলোঁ কাৰণে এনেকুৱা লাগিছে এতিয়া, নে কি নাজানো আৰু যেতিয়ালৈকে ভালকৈ মানে কি আৰু পইচা পাতি নাথাকে যাতে সিহঁতক ভালকৈ ট্ৰিটমেণ্ট দিব পাৰোঁ, তেতিয়ালৈকে কুকুৰ মেকুৰী জীৱ জন্তু এইবিলাক নোপোহোঁ আৰু। মানে কি যদি পইচা অলপ থাকিলেহে ভালকৈ চাগে মই ভালকৈ ট্ৰিটমেণ্ট এটা দিব পাৰিলোঁ হয় তাক। ট্ৰিটমেণ্টটোও দিব নোৱাৰিলোঁ ভালকৈ, সেইকাৰণে চাগে এনেকুৱা হ'ল। বহুত মৰম লগা আছিলে পোৱালিটো। আৰু আপোনালোকে যদি কোনোবা এনিমেলছ লাভাৰে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে বেয়া চেয়া নাপাব, কাৰণ কিয় মই বহুত চেষ্টা কৰিছিলোঁ, মানে মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ, কিন্তু এতিয়া কি কৰিম কওক, নোৱাৰিলোঁগৈ। বেয়া চেয়া নাপাব খালি। ঠিক আছে দিয়ক।